হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ভণ্টিৰ কলেজলৈ বুলি। তাইৰ ফৰ্ম ফিল আপ কৰিবলগীয়া আছিল, সেইকাৰণে আহিলোঁ। ইফালে আকৌ তাইৰ কলেজত চলি আছিল এনুৱেল ফাংচনৰ ৰিহাৰ্চেল। সেইখন হৈছে কলং। আচলতে নগাঁৱৰ প্ৰায়খিনি জুনিয়ৰ কলেজ কলংখনৰ পাৰতে অৱস্থিত, সেইকাৰণে ইয়াৰ পৰিৱেশটো বৰ ভাল লাগে। তাৰপিছত আমি কলেজৰ পৰা ওলাই কিবা এটা খাওঁ বুলি গ'লোঁ IFC লৈ। সেয়া ভণ্টি আৰু মিষ্টাৰ বনিয়া আগে আগে গৈ আছে। এইখনলৈ পিছে কোনে কোনে গৈছে জনাবচোন। আমি প্ৰায় নগাঁৱত আহিলে এইখনলৈ আহোঁৱেই খাবলৈ। ইয়াৰ খানাবোৰ বহুত টেষ্টি হয় আৰু প্ৰাইচবোৰো ৰিজনেবল হয়। আমি এফালে অৰ্ডাৰ দিলোঁ চিকেন চাওমিন আৰু বাটাৰ পনীৰ। বৰ টেষ্টি আছিল খাবলৈ। যোনে যোনে অহা নাই ইয়াত এবাৰ আহি যাব, বিৰাট ভাল লাগে খাই। বাৰু আজিলৈ আহিছোঁ, লগ পাম আকৌ নেক্সট এটা মিনি ভ্লগ।